নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। গুৱাহাটী মহানগৰীত চলি আছে চলিত বৰ্ষৰ লিঅ' এক্সপো। মহানগৰীৰ বেতকুছি স্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা ১৮ দিনীয়াকৈ অনুষ্ঠিত হৈছে এইবাৰৰ ২৩ সংখ্যক লিঅ' এক্সপো। প্ৰতিবছৰে দেশী বিদেশী বিভিন্ন বিপণীৰ লগতে আকৰ্ষণীয় সামগ্ৰীৰ সমাহাৰ ঘটে এই লিঅ' এক্সপোত। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। পূৰ্বৰ দৰে এইবাৰো এক্সপোত অংশগ্ৰহণ কৰিছে দেশী বিদেশী বিপণীয়ে। এয়া টিকেট কাউণ্টাৰ, প্ৰতিজনৰ বাবে ৩০ টকা। আৰু এইবাৰৰ এই লিঅ' এক্সপো চলিব ৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু ২০ ফেব্ৰুৱাৰীলৈ এই এক্সপো চলিব। ভিতৰলৈ সোমাই গৈছোঁ। এইবাৰৰ লিঅ' এক্সপোত বিদেশী ৰাষ্ট্ৰৰ ৬খনকৈ বিপণীয়ে অংশগ্ৰহণ কৰিছে আৰু সেয়া হৈছে ইৰাণ, আফগানিস্তান, থাইলেণ্ড, শ্ৰীলংকা, ইউনাইটেড আৰব এমিৰেটছ আৰু বাংলাদেশ। এক্সপোত বিগত দিনকেইটাত হোৱা গ্ৰাহকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দিনকেইটাতো যথেষ্ট গ্ৰাহকৰ আগমন ঘটিব বুলি আশা কৰা হৈছে। ক'ৰ হয়? চণ্ডীগড় না? भाई साहब ये स्टॉल कहाँ है? पंजाब का ही। जी जी। और कितने रेंज से शुरू होते हैं? 450 स्टार्टिंग है। 450 से। चॉकलेट है ना? चॉकलेट है और ईरान और प्राइस किमान 500 কি মানে? ईरानी खजूर। ईरानी खजूर। लो, थैंक यू। साथ हो जाएगा।
जरूरत नहीं है अलग से, सभी के अंदर इंक्लूड है। हैंड वॉश, मशीन वॉश, जैसे मर्जी वॉश कीजिए, कोई भी प्रॉब्लम नहीं आएगा, सिर्फ ब्रश यूज़ नहीं करना। पंजाब दीदी पटियाला।